হে গাইজ, কি খবৰ? আশা কৰোঁ ভালে আছে। সৰস্বতী পূজাটো কিজানি পাৰ্টনাৰৰ কাৰণেহে পতা হয়। লগত এজন পাৰ্টনাৰ লাগিব, তেতিয়াহে মানে পূজাত এণ্ট্ৰি কৰিব পাৰিব। ফেচবুকটোতো আপুনি চাবই নোৱাৰে, মানে স্ক্ৰল যিমানে কৰি থাকিব আপুনি দেখা পাব যে মোৰ এটা পাৰ্টনাৰ নাই, তো মই কেনেকৈ যাম পূজাত। পূজাত এইবাৰ নাযাওঁ বুলিয়ে ভাবিছোঁ। এনেকুৱা মানে প'ষ্টবিলাক দেখা পাব একদম যেন ক'ৰবাত এটা কম্পিটিশ্যন, তাতে একজন নহ'লে বা ছোৱালী এটা বা ল'ৰা এটা বা পাৰ্টনাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নহ'লে মানে সোমাবই নোৱাৰে। বাহ, কেনেকুৱা মানে। আৰু কিছুমান এনেকুৱা আছে মন্দিৰ য'ত পূজা হয় কিন্তু যাই নাপায়, আধাৰ পৰা বিন্দাছ পাৰ্কত যাব। মেইন পূজাটোতো পাৰ্কতহে হয়, ঠাণ্ডা বেলেগ। মেইন পূজা পাৰ্কত আৰু ঘূৰা ফুৰা, মানে পূজাৰ নামত পাৰ্টনাৰ এটা লাগে। বিন্দাছ ঘূৰিব ফুৰিব, পাৰ্টনাৰ মেইন। আৰু আৰু বিশেষকৈ কিছুমান আছে আপোনাৰ দেখাক দেখি মানে মডেল ধুনীয়া হ'ব বিচাৰে। কি হয় গম নাপাওঁ, জীন্স পেণ্টটো পিন্ধি তাৰে ওপৰত এখন চাদৰ বা কি বুলি কয়, শাৰী বুলি কয় চাগে, উৰি ল'ব, পিন্ধি ল'ব, ফটোশ্বুট। মানে তাই ভাইৰেল হ'ব লাগে, সেইটো এটা মডাৰ্ণ সৰস্বতী। বাহ, এইবিলাক মানে পূজাৰ নামত। সৰস্বতী পূজা আজিকালি মডাৰ্ণহে, পূজাটো কৰাটো বাদেই দিয়ক। খালি আপুনি এইকেইদিন দেখা পাব এতিয়া পাৰ্টনাৰ ফেচবুকটো স্ক্ৰল কৰিলে দেখাব মোক এজন পাৰ্টনাৰ লাগে, কোনোবা ছিংগল আছা নেকি বা কোনোবা ৰিলেশ্যনশ্বিপত আহিবা নেকি বা এনেকুৱা টাইপৰ। মানে খালি পাৰ্টনাৰ এটা লাগে সৰস্বতী পূজাত, মানে পাৰ্টনাৰ নহ'লে ঘূৰিব নোৱাৰে, মানে এনেকুৱা টাইপ চিটুৱেশ্যন চলি আছে বৰ্তমান। দে আৰু এনেকৈ চলি যাব চাগে।